তো কি খবৰ গাইজ, নমস্কাৰ। আৰু আজি হ'ল 1 জুলাই আৰু আজিৰ দিনটোতে কি বুলি কয় ৰথ যাত্ৰা, মানে হেৰি জগন্নাথ পূজা, ৰথ যাত্ৰা। আৰু আমি গৈ আছোঁ বৰ্তমান আমাৰ ডিব্ৰুগড়ৰ খনিকৰ তাত পূজা চাবলৈ। কিন্তু পূজা চাবলৈ বৰ্তমান আমি ফুলবাগানত নামিলোঁ। কিন্তু ফুলবাগানত নামি তাৰ পৰা এখন অটো ল'ব লাগে খনিকৰলৈ। কিন্তু অটো নহয়, এতিয়া হেৰি কি বুলি কয় এইটো নাওহে ল'ব লাগিব। কিন্তু যিহে পানী হৈছে চাব পাৰে এইফালে। আৰু এইফালে আগত এইফালে বন্ধুবৰ্গসকল গৈ আছে, চাব পাৰে। মানে ইমানে পানী হৈছে আৰু কি ক'ম, বেয়া লাগিছে। মানে পানী ইমানকৈ বাঢ়ি গৈছে। আৰু বলক গাইজ, ফাইনেলি আমি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু ওপৰলৈ উঠি গৈছোঁ। কিন্তু পিছত ভাবিছিলোঁ আমি কি যে আমাক ভিতৰলৈ সোমাব নিদিব, কিন্তু ফাইনেলি আমাক ভিতৰলৈ সোমাব দিলে। আৰু এইফালে চাব পাৰে চাৰিওফালে মানুহ পুৰা ভিৰ হৈ আছে। আৰু আমি এতিয়া ভিতৰলৈ গৈছোঁ, কিন্তু একোৱে অনা নাই আগৰতি অকল এই অন্তৰ পৰা হেৰি কৰিলে হ'ল ন। আৰু কিন্তু মানে এইফালে এতিয়া ভিতৰলৈ আহিছোঁ, কিন্তু দুৱাৰখন বন্ধ আছে বৰ্তমান। তাৰ পৰা ভগৱানক আৰু ইয়াৰ পৰা এটা চাওক চিনেমেটিক শ্বট, চাৰিওফালে চাওক পুৰা তামাম মানুহ। সেইটো গেট দুৱাৰ, এইবিলাক মানুহ। আৰু এইফালে হনুমান মন্দিৰ, আৰু এইফালে দ্বিতীয়খন গেট। কিমান ধুনীয়া চাওক গ্ৰাউণ্ড এখন। মই শুনা মতে, সঁচা নে মিছা নাজানো, কিন্তু এই ঘাঁহখিনি যে লগোৱা হৈছে বোলে। আৰু এইফালে চাওক মানুহ চাওক। মই অলপ পূজা অৰ্চনা কৰি লওঁ মানে। আৰু এইফালে চাব পাৰে প্ৰভু শ্ৰী জগন্নাথৰ ৰথখন ওলালে, আৰু কিমান এটা ধুনীয়া পৰিৱেশ চাওক। আৰু মানুহৰ ভিৰ চাওক না, এইটো উৰিষ্যাৰ নহয়, এইটো অসমৰ ডিব্ৰুগড়ৰ, কিন্তু তথাপিও ইমান মানুহৰ ভিৰ। মানে হাজাৰ মানুহ আহিছে প্ৰভু জগন্নাথৰ আশীৰ্বাদ ল'বলৈ। আৰু এইফালে ৰছীডাল টানিব লাগে, এইটো বহুত ভাল মানে। আৰু বৰ্তমান বাবা এজনক লগ পাইছোঁ। বাবা এজনে অলপ কৈ দিব আজিৰ এই দিনটোৰ বিষয়ে। আমি বাবাৰ পৰা অকণ জানিব খুজিম। बाबा आज के दिन के बारे में कुछ बोलिए थोड़ा। जय जगन्नाथ बलदेव सुभद्रा महारानी की जय, सुदर्शन की जय। श्री जगन्नाथ बलदेव सुभद्रा महारानी श्री मंदिर से निकल के जगन्नाथपुरी में श्री मंदिर से निकल के गुंडीचा मंदिर जाते हैं। अरे गुंडीचा मंदिर है वृंदावन, सुंदराचल, जिसको वृंदावन कहते हैं। तो भगवान द्वारका से रथ खींच के भक्त उन्हें वृंदावन ला जाते हैं। वही लीला है जगन्नाथ बलदेव सुभद्रा महारानी की। और ये जो जगन्नाथ जो रथ यात्रा है, जो इनका दर्शन करते हैं और यहाँ पे जो रथ का रस्सी पकड़ते हैं, उनको पुनर्जन्म नहीं होता, उनको मातृगर्भ में कष्ट भोग नहीं करना पड़ता। उस जन्म मृत्यु जरा व्याधि के चक्कर से मुक्त होकर वो नित्य शाश्वत भगवत धाम को जा सकते हैं। और इसी युग इह काल और परकाल सब काल उसका सुखी और आनंद से बीतता है। इसलिए जगन्नाथ जी की आप भक्ति करें और आज की महारथ यात्रा में अंशग्रहण करके जगन्नाथ की रस्सी को छुएं, स्पर्श करें और जगन्नाथ को रथ में दर्शन करें। जगन्नाथ बहुत ही कृपालु हैं, ये कृष्ण हैं और कृष्ण जगन्नाथ के रूप में बहुत ज़्यादा कृपालु होते हैं। और बलदेव है वो बलराम जी हैं, कृष्ण के बड़े भैया, और सुभद्रा महारानी उनकी बहन है, और सुदर्शन चक्र भी यहाँ पे है। तो आप सभी इन भाई के साथ मिलकर जगन्नाथ रथ यात्रा का आनंद उठाए। हरि बोल, हरे कृष्ण। আৰু গাইছে এইফালে আপোনালোক চাব পাৰে কিমান এটা ভিৰ লাগি আছে। মানে ভগৱান জগন্নাথৰ ৰথখন ঘূৰি আহিলে অকণমান ডিব্ৰুগড় চহৰৰ পৰা অকণমান সেইফালে ফুৰাই আনি আকৌ ৰথখন মন্দিৰলৈ সোমাই আছে। তাতে ইমান ভিৰ লাগি আছে। আৰু এইফালে চাব পাৰে
নৃত্য কৰি আছে, ফূৰ্তি কৰি আছে, আনন্দ কৰি আছে। যিহেতু বছৰত এদিনহে এই উৎসৱ আহে, এই পূজা হয়, গতিকে অলপ ফূৰ্তি কৰি আছে, আনন্দ কৰি আছে ইমানতে।